ডাক্তৰ বুলি কওঁতে আমাৰ আচলতে ডাক্তৰটো অসমীয়া শব্দ। ইণ্টাৰেষ্টিং কথাটো। অসমীয়া মানে আমি অসমীয়া কৰি লৈছোঁ। বাংলাটো বাংলা হ'ব। হয়নে কথাটো? মই এইটো ব্যৱহাৰ কৰা নাই, আমাৰ অসুবিধা হোৱা নাই যিহেতু। আচ্ছা, বাংলাটো বাংলা শব্দ। বাংলাটো ভুল নহয়। আমি কি কওঁ বঙলা। বাংলাটো অসমীয়াত ক'লে কি হয় বঙলা। এইটো কথা আমাৰ বহুত নাজানে। বা আমি নাভাবোঁ ইমান বাংলা বঙলা একে। কিন্তু আমি অসমীয়া নহয়, আমি বাংলা নকওঁ। বাংলাৰ দেশ কৈছোঁ, দেশখনৰ নাম এইটো বেলেগ। কিন্তু ভাষাটো আমি কি বুলি কওঁ বঙলা। তেনেকুৱা। ডাক্তৰটোৰ কথাটো কেনেকুৱা আহিল? যেনেকে মাষ্টৰ। মাষ্টৰটো কিহৰ পৰা আহিল? অপভ্ৰংশ হৈ মাষ্টাৰৰ পৰা আহিল। মাষ্টাৰ মানে কিবা এটা বিষয়ত তেওঁ মানে পাণ্ডিত্য থকা, বিপত্তি থকা, জনা শুনা মাষ্টাৰ। এই মাষ্টাৰ মাইণ্ড বুলি এটা শব্দ আছে আমাৰ ইংৰাজী। মাষ্টাৰ। মাষ্টাৰ মানে কেৱল হেডমাষ্টাৰ বা এই মাষ্টাৰেই নহয়, আৰু মাষ্টাৰ বেলেগ কোনোবাই মানে ইলেক্ট্ৰিকেল হেৰিবিলাকৰ এই কামবিলাক ভালকৈ জানে, তেওঁ তাৰে মাষ্টাৰ নহয়। কোনোবাই খেতি বাতি দিয়া অৱস্থা ভালকৈ দিব পাৰে, তেওঁক আমি মাষ্টাৰ বুলি ক'ব পাৰোঁ। তেওঁ এটা বিষয়ত জনা শুনা ৰিচাৰ্চ পাৰ্চনৰ দৰে আৰু তেওঁ মাষ্টাৰ। মাষ্টাৰৰ পৰা আহি এই মাষ্টৰ হ'ল, সেইটোকে আমি আমাৰ সুবিধাজনক কৰি লৈছোঁ। তেনেকৈ ইংৰাজী শব্দ আমি কাপ প্লেটবিলাক আমি অসমীয়া কৰি লৈছোঁ। এতিয়া আমি ভুল নধৰোঁ, তেওঁ যদি কাপ প্লেট বুলি কয়, কাপ প্লেটৰ ধুনীয়া জুৰীয়া শব্দ দুটা আছে, পিৰিচ আৰু পিয়লা। সেইটো ক'লে ভাল। সেইবুলি কাপ প্লেট বুলি ক'লে আমি আৰু ক'তো আমি কেছ মোকৰ্দমা নকৰোঁ আৰু। কম্পিউটাৰ বুলি ক'লে কিবা এটা